সংঘৰ্ষ আৰু বিজেপি কাৰ্যকৰ্তাৰ লগত একচুৱেলি আমাৰ বৰ্তমানৰ কেণ্ডিডেটজনে চা চিনাকি হোৱা নাই। বিজেপি নে কংগ্ৰেছ নে না গণশক্তি ধৰিব পৰা নাই। সেইকাৰণে তেখেতৰ আগৰ সতীৰ্থসকলে গণশক্তিৰ সতীৰ্থই মাৰপিট কৰিছে। এইটো দলবদ্ধভাৱে আক্ৰমণৰ কাৰণে গুৰুতৰভাৱে আহত হৈছে। পদ্ম সিং দলে জোনাই মণ্ডল কমিটিৰ যুৱ মৰ্চাৰ ভাইচ প্ৰেছিডেণ্ট হয়। বিজেপিৰ হয়। আপুনি ইয়াতে বাৰু ঘটনাটো ঘটিলে বাৰু আমাৰ কাৰ্যাত চাকৰি এজন মানুহক পাতিলে বাৰু তাৰপিছত ইয়াৰে কি কয় জানো অমৰপুৰৰে এজন এটা কাটিলে ৰাজা পেহু আৰু এজনক কাটিলে কিবা কালিকাত জীয়াদলত পায় এজন নামটো গণেশ পেহু আৰু এনেকৈ ঘটনাটো ঘটিলে কেইটা বাজিছে জানো।